নমস্কাৰ, খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এয়া মাংস পোলাও, লোকেল চিকেন। তাৰ কাৰণে মই এয়া লোকেল চিকেন লৈছোঁ আধা কিলো। এয়া মই ভালকৈ ধুই পখালি চফা কৰি ল'লোঁ। এইখিনিত মই এতিয়া ফাৰ্ষ্ট মেৰিনেট কৰি ল'ম। তাৰ কাৰণে মই এয়া ডাঙৰ চামুচেৰে 1 চামুচ মই আদা নহৰুৰ পেষ্ট দিছোঁ। আৰু এয়া দিছোঁ মই অলপ জিৰা গুড়ি, 1 চামুচৰ জোখাৰে জিৰা গুড়ি দিছোঁ। আৰু 1 চামুচ দিছোঁ এয়া ধনিয়া গুড়ি। এয়া 1 চামুচ দিছোঁ মই অলপ মিট মছলা গুড়ি। অলপ কাটি ৰখা মই এয়া কেঁচা পিঁয়াজ তাতে দি দিছোঁ। সোৱাদ অনুসৰি মই ইয়াত নিমখ দিম। আৰু 1 চামুচ মই হালধি দিম। 1 চামুচ হালধি দিছোঁ। এইখিনি দিয়াৰ পিছত মই এতিয়া অলপমান ইয়াতে মিঠাতেল দি দিম। অলপ দিছোঁ, বেছি দিয়া নাই। প্ৰায় ডাঙৰ চামুচে 1 চামুচ মই নিমখ দিছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে সানি ল'ম। ভালদৰে সানি মই আধা ঘণ্টামানৰ কাৰণে ঢাকি ৰাখি দিম। এয়া মোৰ সনা হৈ গ'ল। এতিয়া মই এয়া গেছত মই এখন কেৰাহী উঠাই দিছোঁ। তাতে এয়া মই তেল দিলোঁ, এইখিনি গৰম হ'বলৈ দিছোঁ। ইয়াতে মই এতিয়া প্ৰথমতে গোটা মছলা কেইটামান দিম। এয়া দেখিছেনে, মই জিৰা দিছোঁ, তেজপাত, লং, ডালচেনি, ইলাচিকেইটা মই অকণমান থেতেলিয়াই দিছোঁ। এইকেইটা মই অকণমান ভালদৰে ফুটিবলৈ দিম। অকণমান মই লৰাই দিম এইকেইটা। এয়া মই অকণমান লৰাই দিছোঁ। অকণমান ভাজ খালে যেতিয়া তাতে মই কাটি ৰখা ডাঙৰকৈ কাটি ৰখা মই এয়া পিঁয়াজ দিছোঁ। আৰু জলকীয়া দুটা দিছোঁ, কেঁচা জলকীয়া দুটা। এইখিনি মই এই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজিম। এতিয়া মই ইয়াত পিঁয়াজখিনি অকণমান ছাইড কৰি লৈছোঁ। লৈ তাতে এয়া তেলতে মই সৰু চামুচেৰে 1 চামুচ চেনি দিছোঁ। আপোনালোকে প্ৰথমতেই দি ল'ব পাৰিব। মোৰ থাকি গ'ল, সেইবাবে মই এতিয়া দিছোঁ। এনেকৈও দিব পাৰিব। কালাৰটো যেন ভাল হয়, সেইকাৰণে মই তেলতে দিছোঁ। ইয়াত পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ গৈছে। ইয়াতে মই এতিয়া আদা নহৰু পেষ্ট অকণমান দি দিম। সৰু চামুচেৰে 1 চামুচ দিছোঁ। মই যিহেতু মেৰিনেট কৰোঁতেই মই দি লৈছোঁ সৰহকৈ, সেইকাৰণে মই এতিয়া কম পৰিমাণে দিছোঁ আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টখিনি মই অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। সেইখিনি অকণমান ভাজি লওঁ। মই এতিয়া কাটি ৰখা দুটা মিডিয়াম চাইজৰ বিলাহী, এই দুটা মই ইয়াতে এড কৰিছোঁ। অকণমান লৰাই দিছোঁ। এই বিলাহীখিনি গলি যোৱালৈকে মই অলপ সময় ভাজিম। সেইকাৰণে বিলাহীখিনি যাতে গলি যায়, অকণমান নিমখ দিছোঁ। আৰু অকণমান মই হালধি দিম। অকণমান হালধি দিছোঁ। এই বিলাহীখিনি যাতে গলি যায়, গলি যোৱালৈকে মই অলপ সময় এয়া ভাজি লওঁ। ঢাকি দিম মই এতিয়া। মই ঢাকোন লগাই দিলোঁ। ঢাকোন লগাই অকণ সিজিবলৈ দিম। এয়া মোৰ বিলাহী গলি গৈছে। ইয়াতে মই সৰু চামুচে 1 চামুচ মই জলকীয়া গুড়ি দিছোঁ। আৰু দিছোঁ এয়া গৰম মছলা। অকণমান মই জিৰা গুড়ি অকণমান বহাই দিছোঁ। এইখিনি মই অকণমান ভালদৰে লৰাই লৈছোঁ। মোৰ মছলাখিনি প্ৰায় ভজা হৈ গৈছে। ইয়াৰ পৰা তেল বিৰিঙিও গৈছে। ইয়াতে মই এতিয়া যিখিনি মেৰিনেট কৰি ৰাখিছিলোঁ মাংসখিনি, প্ৰায় আধা ঘণ্টামান মই ইয়াৰ মেৰিনেট হ'বলৈ দিছিলোঁ। এতিয়া এইখিনি ইয়াতে বহাই দিম।
এইখিনি মই এতিয়া ভালদৰে লৰাই দিছোঁ। মছলাখিনি যাতে গোটেইখিনি মাংসত ভালদৰে লাগে তেনেধৰণে ভালদৰে লৰাই পেলাই মই ঢাকি দিম। মই ঢাকি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত দি মই ঢাকি অলপ ভাজি থাকিম। এয়া দেখিছেনে মাংসৰ পৰা মোৰ পানী ওলাইছে। এয়া মই ভালদৰে লৰাই দিছোঁ। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ জনাওঁ যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আলু দি দিলোঁ ইয়াতে। আলু দি মই এইখিনি অলপ সময় ভাজিম। আলুখিনি দিয়াৰ পিছতো মই অলপ সময় ভাজিম। ইয়াত ঢাকি দিম। ঢাকি দি মই অলপ গেছটো মিডিয়াম ফ্লেমত দি ভাজি থাকিম। এয়া লৰাই দিছোঁ। প্ৰায় মোৰ মাংসখিনি ভজা হৈ গৈছে। আকৌ অকণমান এয়া দেখিছেনে মই পানী দিম এতিয়া। আপোনালোকে আপোনালোকৰ নিজৰ জোখৰ অনুসৰি পানী দিব পাৰিব। কিমান গ্ৰেভি কৰে, কিমান পানী দিব, সেইটো হিচাপত পানী দিব পাৰিব। এতিয়া মই ঢাকি দিম। ঢাকন এয়া দেখিছেনে কি অতি সুন্দৰকৈ উতলি আছে। এয়া মই আৰু অকণমান সময় মই এয়া সিজিবলৈ দিম। মোৰ এয়া দেখিছেনে আলু মোৰ সিজি গৈছে। আলু মই হেতাই এনেকৈ দিওঁতে ভাগি গৈছে। আলু সিজি গৈছে। আকৌ অকণমান সময় ঢাকি দিম। এয়া মোৰ মাংসখিনি হৈ গৈছে। মই যিহেতু জোল বনাম সেইকাৰণে বেছি শুকুৱাই নেপেলাওঁ। এয়া মোৰ হৈ গ'ল। মই গেছ অফ কৰি দিলোঁ। এতিয়া মই ইয়াতে এয়া কেঁচা ধনিয়া যি কাটি ৰাখিছিলোঁ সেইখিনি মই ইয়াতে দি দিম আৰু খোৱাৰ আগলৈকে এয়া ঢাকি থৈ দিছোঁ। এয়া মই এইফালে বনাবলৈ লৈছোঁ পোলাও। তাৰ বাবে মই এটা কুকাৰত এয়া অকণমান ৰিফাইন দিছোঁ। তাতে 1 চামুচ মই গৰুৰ ঘিউ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে অকল ঘিউটো বনাব পাৰিব। ইয়াত মই এইকেইটা গোটা মছলা ব্যৱহাৰ কৰিছোঁ। লং, ডালচেনি, ইলাচি আৰু জিৰা কেইটামান মই সৰহকৈ তেলতে ফুটাই দিছোঁ। এইকেইটা অকণমান সময় মই ভাজি লওঁ। এইকেইটা ভাজি হ'লত মই ইয়াতে এতিয়া দিম আপোনালোকৰ এয়া খিচমিচ দিছোঁ আৰু কেইটামান বাদাম দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বিভিন্ন ধৰণৰ পাচলি এড কৰিব পাৰিব। মই চিম্পুলকৈ বনাইছোঁ সেইকাৰণে মই ইয়াত একো পাচলি ব্যৱহাৰ কৰা নাই, যিহেতু মাংসৰ লগতে পৰিৱেশন কৰিম। এইকেইটা ভজা হৈ গ'ল। মই ইয়াত এয়া পিঁয়াজো দিলোঁ। পিঁয়াজ দিলোঁ আৰু অকণমান আদা নহৰু পেষ্ট দিলোঁ আৰু নিমখ মই তেলতে দি দিলোঁ। এয়া দিছোঁ মই বাচমতি ৰাইচ, যিখিনি মই ধুই পেলাই টুকি ৰাখিছিলোঁ জৰজৰীয়া হোৱালৈকে। মই এনেকৈ ধুই পেলাই বহাওঁ। যদি মই তিয়াই ৰাখোঁ চাউলখিনি এনেকৈ, যিহেতু আমি অলপ ভাজিম, লৰাই দিম, তেতিয়া ভাগি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মই টুকি ৰাখিছোঁ। জাষ্ট ধুইছোঁহে, তিয়াই থোৱা নাই। আপোনালোকেও এনেকৈ কৰিবচোন, তেতিয়া চাউলখিনি নেভাগে, এটা এটা হৈ থাকিব। অকণমান মই এয়া ভাজি লৈছোঁ। এয়া পানী দি দিছোঁ। ইয়াত দেখিছেনে পানী দিছোঁ। মই পানী কিমান দিম আপোনালোকে মন কৰিব। যেনে তেনে চাউলকেইটা ডুব যোৱাকৈহে দিছোঁ। বেছি পানী দিলে বেছি পেৰপেৰীয়া নিচিনা হ'ব আৰু আঠাযুক্ত হ'ব। সেইকাৰণে মই যেনে তেনে ডুব যে গৈছে তেনেকুৱা দিছোঁ। আৰু 1 চামুচ এয়া মই দিছোঁ গৰুৰ ঘিউ। এতিয়া মই এয়া ঢাকোন লগাই দিম।
আৰু এটা চিটি হ'বলৈ দিম। চিটি মৰিলত যেতিয়া গেছখিনি নিজে নিজে ৰিলিজ হ'ল, তেতিয়া মই ইয়াত ঢাকোন খুলিছোঁ আৰু এখন কাটা চামুচেৰে মই এনেদৰে অলপ অলপ লাহে লাহে লৰাই দিছোঁ। ইয়াত দেখিছেনে চাউলখিনি কিমান সুন্দৰ হৈছে, কেনেকৈ এটা এটা হৈছে। এটা চাউলো ভগা নাই। এনেকৈ ধুই লৈ বহালে এটা চাউলো নাভাগে, চব জৰজৰীয়াই হৈছে, কিমান সুন্দৰ হৈছে দেখিছেনে। আপোনালোকেও এনেকৈ বনাব। এতিয়া মই এইখিনি পৰিৱেশন কৰিম। এয়া মোৰ মাংস পোলাও। ধন্যবাদ।